ये लड्डू कैसा है? गोल है? गोल है। और तुम्हारा नीचे वाला गोल है? बोलेगा मैं दिखा रहा हूँ। नासिलो हमारे जैकेट डाल सुनो। अरे खोल जा। आयो खोल जा। अरे मुरापट्टी। ডাইৰেক্ট আহি পাই গ'লোহি মোৰ লগৰটোৰ ওচৰত আৰু মই মানে ভাবিছোঁ আমাৰ ইয়াৰে ৰাতিপুৱা অলপমান ভিউটো দেখাই দিওঁ বুলি আৰু আমি কোনখন ফিল্ডত ৰানিং কৰিম সেইটো অলপমান দেখাই দিম আৰু কেমেৰাটো ইয়াক দিম ই দেখাব আৰু মই গাড়ী চলাব লাগিব চিটি লাইট এনেকুৱা চিটি লাইট কাকি অঞ্চলত ভাইগ্ৰিন কৰি আছে সেইটো ৰাতিপুৱা ভিউটো আৰু কলিবিলাক অলপ কমিছে আৰু এখন হ'ল আমাৰ পূৰ্বাঞ্চল মানে জাতীয় বিদ্যালয় ন আৰু এইখনতে আমি পঢ়ি পেলাই গৈছিলোঁ আৰু মানে ফালি ৰিজাল্ট কৰিছোঁ কোনোবা দিনা সময় পালে বাৰু এটা ভিডিঅ'ত আমি জনাম আমি কোনে কিমান মাৰ্ক পাইছিলোঁ মইতো কিমান পাইছিলোঁ ই কিমান পাইছিলে জনাম বাৰু আৰু বাগানৰ মাজত গতিকে এতিয়া ৰানিংটো কৰি ল'ম বেছি টাইম হ'লে আৰু বেয়া লাগিব ৰানিং কৰিবলৈ মানে আৰু ইয়াত বহুতো আহে আৰু মানুহবিলাক দৌৰিবলৈ কৰিবলৈ কিন্তু লং জাম্প মাৰে সেইকাৰণে হ'লেও এতিয়া ৰানিঙকে কৰি লওঁ ৰানিং কৰি পেলাই গৈ আছোঁ ৰানিং কৰি হৈ গ'ল আৰু দিয়ক এতিয়া মানে ঘৰত গৈ থাকোঁ আৰু ভাগৰো লাগিছে কিবা এটা খাই লওঁ ফ্ৰেছ হৈ পেলাই গতিকে ইয়াক দিওঁ বিদায় আৰু গৈ থাকোঁ ঘৰত সজাগ দে তো ময়ো মানে ময়ো কিবা মানে ঠাণ্ডাত জিভাই অলপ লপাই জিপ কৰি বাবা মোক পলাই দিলে বাবা মোক লাষ্টত নোৱাৰিলে গাইজ মানে বহুত টাইমৰ পিছত দেখিলোঁ আৰু ৰানিং চানিং কৰি অহাৰ পিছত ৰাতিপুৱা কৰিব গৈছিলোঁ আৰু এতিয়া মই আহি আছোঁ শনি বজাৰ আৰু গৈছিলোঁ লংকাৰ পৰা বহুত কিবা কিবি কিনিব লগা হ'ল কিয় কিনিব লগা হ'ল ঘৰত গ'লে গম পাব এতিয়া ঘৰত যোৱা নাই এতিয়া আহি আছোঁ শনি বজাৰ আৰু দেখাই নাই এইফালৰ পৰা গাইজ এতিয়া দেখিছে শনি বজাৰ আহি আছোঁ আৰু শনি বজাৰ আহি থকা বহুতো কাৰণ আছে কিবা কিবি ইয়াতো অলপমান ল'ব লগা আছে আৰু লৈ লওঁ তাৰপিছত ঘৰত গৈ পেলাইহে গম পাব আৰু কিয় এইবিলাক কিনি আছোঁ মানে আমাৰ কাকিত অলমষ্ট এইবিলাক প্ৰব্লেমটো অলপ নাইকিয়া হৈছে আৰু ৰাস্তাৰ প্ৰব্লেম বিশেষকৈ আৰু এইবিলাক লাহে লাহে চৰকাৰে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে আৰু আমাৰ ৰাস্তাটোতো আগৰ পৰা বহুতেই ভাল হ'ল গতিকে গৈ থাকোঁ শনি বজাৰ আহি পালোঁ শনি বজাৰ পাই আহিলোঁ কাপোৰৰ দোকানত আৰু কাপোৰ চাপোৰ চাই আছোঁ ভাইটিৰো পচন্দ লগা নাই গতিকে আৰু অলপ চাই লওঁচোন আহি মানে আচল মালটো এতিয়াহে পাইছোঁ আৰু আচল মালটো হ'ল এতিয়া এটা জেঙীয়াটো পিনি আৰু দিন গৈছে আৰু ফুটা হৈ গৈছে তাকে জেঙীয়া কেইটামান চাই লওঁ চাই পেলাই গাহৰি অলপ লৈ পেলাই গৈ থাকোঁ ঘৰত ভাল জেঙীয়া বজাৰ চজাৰ কৰি হৈ গ'ল এইফালে গাহৰি লৈ ল'লোঁ আৰু এতিয়া মানে গৈ থাকোঁ চিধা ঘৰতহে বজাৰ পৰা দুটা আহি আছোঁ আৰু মানে আজি ধামাকা মানে বস্তু কিছুমান কিনিলোঁ আৰু দাড়ি চলি সোপা কাটিব লাগিব গাইজ মানে অৱস্থা নাইকিয়া হৈ গৈছেগৈ আৰু কি বস্তুবিলাক কিনি আছোঁ ঘৰত গ'লেহে চাগে গম পাব আৰু থাম্বনেইলখন চাই চাগে গম পালেই অলৰেডি গতিকে চিধা গৈ থাকোঁ ঘৰত তো বহুত সময় পিছত মানে মই চিধা আহি গ'লোঁ ভকুৱাহঁতৰ ঘৰত আৰু মানে ভকুৱাক মোৰ মানুহটো দেখাই নাই ঐ ভকুৱা এতিয়া মোৰ চল চাই তই কি আমাৰ ঘৰত কিয় যোৱা নাই ইমান ডাঙৰ এটা আয়োজন কৰি আছে চালে ইমান ডাঙৰ মাথাত বোজা লৈ পেলাই যাব পাৰ ন তো বল আৰু তই গম পাইছ নে আমি আজি খুব বজাৰ কিবা কিবি কৰি আনিছোঁ গম পাইছনে নাই গম পোৱাই নাই নহয় ঠিক চালা তই গ'লেহে গম পাবি মানুহটো কিবা অকণ সহায় কৰি দিওঁ নাই খাবলৈ যাবি খালি খাবলৈ আকৌ এতিয়া মানে অলপ লৈ যাব লাগিব এতিয়া আকৌ বজাৰ যাব লাগিব চুলি দেখিব কাটিব লাগিব আৰু কিবা কিবি অলপো আনিব আছে সকলোবোৰ আনি কৰি পেলাই আৰু কিনো হ'ব গেছ আমাৰ ঘৰত মানে আহিহে দেখামহি আৰু গতিকে চিধা গৈ থাকোঁ বজাৰত কওঁতে আহি গ'ল তাৰ BMW খনত
তাৰ BMW এখন আহি গ'ল আৰু এতিয়া চিধা গৈ থাকোঁ বজাৰত আৰু কিবা খোৱাবিনে চাহটো চুলি কাট চুলি ষ্টাইল এইটো কি কি ষ্টাইল চেণ্ডেল টেণ্ডেল কিনি চিধা গৈ থাকোঁ বজাৰত আহি পেলাই পাই গ'লোহি দিয়ক ঠাণ্ডা ঠাণ্ডা পৰি গ'ল আৰু টুপি চুপি জেকেট চেকেট লগাই দিলোঁ আৰু মানে এইকেইদিন কথাটো এনেকুৱা ধৰণৰ অথনিৰ পৰা কম বুলি ভাবি যে আছিলোঁ মানে মামাহঁতে কি ঘোষণা কৰিলে জানেই বাল্য বিবাহ বন্ধ কৰি আছে আৰু বহুত ভয় কামো হৈছে আৰু তাৰ পিছতে সেইকাৰণে মই ভাবিলোঁ ময়ো মানে দেখাইছোঁ ৰ'ব আমিও ভাবিলোঁ মানে পাতিয়েই লওঁ নেকি দেখিছেই নহয় পেণ্ডেল চেণ্ডেল পূৰা দি দিছোঁ আৰু পেণ্ডেলটো মানে গাইজ বিয়া কোনে হ'ব ভিডিঅ' চাই থাকিব আৰু পৰহিলৈ বিয়া আছে মোৰে বিয়া নাই কাৰ বিয়া গম পাব সকলোবোৰ গতিকে ভিডিঅ'কেইটা এইকেইদিন ভিডিঅ' বনাই থাকিম আপোনালোকে নিশ্চয় গম পাব আৰু এতিয়া আমি যাওঁ ক'ত যাম সেইটো দেখাই আছোঁ আৰু এতিয়া বজাৰৰ পৰা মাছ আৰু গাহৰি দুইটা আছে আজি মাহঁতে মাছ খাব আমি গাহৰি বেলেগত গৈ খামগৈ গতিকে ভাইটি পূৰা ওলাই কৰি ৰেডি হৈ আছে আৰু আমিও যাওঁ গাহৰি চাহৰি লৈ গৈ পেলাই A few moments later. লক্ষ্য কৰিছে আমাৰ পোৱালি অহাৰ পৰা ধৰি এইকেইদিন মুচনত থাকে বিয়াটো থাকিবই লাগিব থাকিব লাগিব কি হলো কি হ'ল কোনে মাতি আছে তোক কোনে ক'লে যে তোক আজি ভাত খুৱাম বুলি চেয়াৰতে আনি থোৱা হৈছে আৰু এইবিলাক এতিয়া গোটেই কমপ্লিট হোৱা নাই অলপ অলপকৈ বনাই আছে আৰু কাইলৈ বনালে হৈ যাব কাইলৈ পূৰা কমপ্লিট হৈ যাব আৰু পৰহিলৈ আছে বিয়া গতিকে সকলোবোৰ দেখা থাকিম আৰু নেক্সট ভিডিঅ'বিলাকত আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা বোলে নিশ্চয় জনাব আৰু এতিয়া গৈ থাকোঁ মাংস চাংস লৈ পেলাই আৰু পেণ্ডেলটো ইমান হেভি পেণ্ডেল নহয় আৰু যেন তেন কা বিয়া গম পোৱাৰ পিছত গম পাব আৰু মানে ফুল ছাৰপ্ৰাইজ বুলি ক'লেও হ'ল আৰু মোৰ বিয়া নাই আমাৰ পোৱালি বিয়া নাই আৰু কা বিয়া গম পাব আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক মানে ভিডিঅ'টো বনাই থাকোঁতে ভকুৱাৰ মাত শুনি পেলাই সি গান গাই ৰাস্তা দি আহি আছিলে কিবা এটা আনি পেলাই মই মানে মাতটো শুনিয়ে বাহিৰলৈ ওলাই আহি চাওঁ সি প্লেটত মানে বস্তু এটা আনি আছিলে তাৰপিছত আৰু মই মনে মনে আহি দেখিলোঁ সেই পেটু বনাই আছে মাছৰ গাইজ আৰু মানে এতিয়া মই ভাবিলোঁ অকণমান খাই যাওঁ আৰু এতিয়া তাক খুদো দিয়ে নে নিদিয়ে বা দেখা মানুহ কৰি যালে কি কোৱা তুমি সেই দিবানে নাই ডিম কেনে দিম হে ডিম তুমি ইমান ভাল মানুহ কেতিয়াৰ পৰা হ'লাও ফোন তো গাইজ দেখিবলৈ পাইছে আপোনালোকৰ মানে পেটু বুলিয়ে ক'ব নে কি বুলিয়ে ক'ব কওক আৰু কথা নাই আৰু এতিয়া পেটুকণো খাই গ'ল পেটুকণো খাই লৈ পেলাই মানে আমাৰ ফাদাৰ গৈছে বেলেগ এজেগাত তাৰপৰা আহিলক অহাৰ পিছত গাড়ীখন লৈ পেলাই যাব পাৰিম পোৱালীয়ে মই তাত গৈ পেলাই কি ধমাকা পাৰ্টি কৰিম তো আপোনালোকক দেখামেই গাহৰি মাছ প্লাছ সকলো থাকিব আৰু দবাকৈ খাওঁগা গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তোমাৰ জল্দি কৰা তুমি আৰু গাইজ মানে ল'ৰাটোৱে কাইলৈ বৃত্তি পৰীক্ষা দিব সকলোৱে আশীৰ্বাদ কৰিব যাতে তাৰ বৃত্তি পৰীক্ষাটো ভাল হয় হা কি কৰিব কি তাক কৰিব আশীৰ্বাদ কৰিব এইটো চুলিটো কি তাৰ গাইজ মানে সতৰ বিলাই থাক না কি কাণখন ইমান লেতেৰা চুলি কি ডিজাইন দিয়ে বনা জল্দি বনা গাইজ খাই লওঁ ককাহঁতৰ ঘৰৰ পৰা পেটু চেটু খাই আহি গ'ল আৰু পেণ্ডেলটো দেখি পেলাই মানে মই আপোনালোকক কথা এটা ক'বলৈ মনত পৰিলে মানে গাইজ প্ৰথম আমাৰ ভাৰতত বাল্য বিবাহ কেতিয়া হৈছিলে আপোনালোকে জানেনে মই কৈ দিছোঁ 1929 চনত হৈছিলে আৰু ল'ৰাজনৰ বয়স আছিলে 18 বছৰ আৰু ছোৱালীজনীৰ বয়স আছিলে 14 বছৰ আৰু ফটোখনটো দেখা পাইছে এইখনে আৰু ইহঁত দুটাই পূৰা মানে বিবাহ গুলিম আৰু আভি মানে আজিতো বিয়া আছে নহয় আৰু মানে ভকুৱা নাচিবলৈ পূৰা ৰেডি হৈ আছে এতিয়া বক্সটো লগাই লওঁ তাৰপিছত নাচ দেখাই আছোঁ পুৰা গান লাগি গ'ল আৰু আমাৰ ভকুৱা মানে এতিয়া নাচিবলৈ ৰেডি হৈ আছে চকীৰ ওপৰত এণ্ট্ৰি কেইটা আহি আছে এণ্ট্ৰি দিছে যা আমাৰ মাইনা
এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ মাইনা এনেকুৱা নহয় নহয় মাইনা এনেকুৱা নহয় চেহেৰাটো চাইছো A few moments later. বহুত টাইমে হৈ গৈছিলে ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ বহুত কামত বিজি আছিলোঁ আৰু এইফালে আমাৰ মানে এতিয়া মাছ চাছো আহি গ'ল কাটা বচা কৰি আছে আৰু ৰান্ধনীও আহি গ'ল ৰান্ধনীয়ে অলপ কিবা কিবি বনাই আছে আৰু মাছ ফ্ৰাই চাই আজি কৰি পেলাই যাবগৈ আৰু মেইন ৰেচিপিবিলাক কাইলৈহে বনাব গতিকে বলক অলপ মাছ কাটাকে দেখুৱাই আনো আপোনালোকক কেনেকৈ কাটি আছে আৰু আচল মালটো সেইটোৱে না গাইছ আৰু এইফালে ডিজে আছে ডিজে বজোৱা নাই আমাৰ পোৱালিকেইটাই বজাই আছিলে এতিয়া মানে ভকতে নাম গাবতো সেইকাৰণে নামটো গাই লওক তাৰপিছত বজাব লাগিব মালবিলাক পিছফালেহে চলি আছে আৰু পিছফালে আহিয়ে দেখিলোঁ আমাৰ কাৰিকৰবিলাকে মানে পূৰা কটা বচা কৰাত লাগি আছে এইফালে আলু চালু গুচাই আৰু মিঠাতেল কেৰাহীত দি দিলে আৰু এখেতসকলে আমাৰ মানে কাকি অল হিলাই থাকে ন ৰেচিপিত নাৰায়ণ দা আপোনালোকে হিলাই নাথাকে জানো গোটেই অল কাকিত আমাৰ মানে ধামাকা ৰেচিপি বনাই সকলে আৰু পিছফালে মানে আমাৰ আচল মালটো কাটা বচা কৰি আছে আন্ধাৰতে পিছফালে দূৰত কৰি আছে আৰু কৈছে বোলে কি বোলে কিবা এটা কওক কিবা এটা কওক কেমেৰা দেখি কৈছে বোলে ভিডিঅ' কৰিব আহিছে অনুমান কৰিবা নে কিবা কাটা কৰিবা আহিলা তুমি মাস্ক লগাই আছা পঢ়িলে শুনি দিওঁ আজি মানে গাইজ সি মানে গাৰ্লফ্ৰেণ্ডৰ ফটোখন উঠিব পালেতো তাৰ মানে গাইজ মন খোজ বিয়া বুলি আৰু ল'ৰা মানে দিল খোজ আৰু গাইজ মানে লাষ্টলৈকে চাই থাকিব আৰু আমি কেনেকৈ আজি পাগলা পাটাবেং পাটাবাং পাটাবাং ডান্স দিম পাটাবেং 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 পাটাবাং ডান্স দিম পাটাবেং পাটাবাং মানে একদম कुछ अलग ही होने वाला है तो गाइस लास्ट तक बने रहे वीडियो में और ये हमारा पेटो रेडी हो रहा है बकवा क्या कहेगा क्या बोलेगा मैं आया हूँ तुम क्या बोलेगे बहुत अच्छा है क्या अच्छा है लड्डू लड्डू ये लड्डू कैसा है गोल है और तुम्हारा नीचे वाला गोल है यहाँ बकवा क्या बोलेगा यहाँ बकवा क्या बोलेगा तुम यो बकवा तुम क्या बोलेगी ओए बकवा मैं पता नहीं चला बकवा पता नहीं बकवा तो गाइस मैंने मास्कन खा लो धেমালি কৰি থাকিলে এটা খাই দিব ৰখে কেলা গোটা বা কে হওয়ালো ফোনলে কলা মাগা নিকিলে গুটনের মাইনে গুটনের মাইছে কেলা মানে গাইস পেটুখিনি বনাওতে মানে ইহঁতে বোলে গুটেকাল এক চুইয়াটো ঢালি দিলে কেৰাহীৰ পৰা একে পৰি মেলি অৱস্থা নাইকিয়া উস্তাদি খোপা তাৰপিছত কি কৰিলে পেটুখিনি পকিব দিয়া মই মা খাব নাপা কেলা তিতা Manjuda. Kela tita. Kui kela. Gue mah bilang. Dah. Hei namanya tuh kurang dia. Cuman tita sih. Oke. Oh, kahit nama.
তাহলে গুঁ তিতা তিতা ওলাব নিউগু খাই আছো ন নিউগু খাই আছো ন গাইছ মানে পেটুখা খুব ভাল লাগিলে আৰু অলপ নিবলৈ আহিছো আৰু মানে গান শুনি আমাৰ ভকুৱা ডান্স আছে আমাৰ মানে গানেই বন্ধ হৈ থাকিলে ভকুৱা অকণ দি দিয়া অকণ দি দিয়া আয়ো কলিজা এইটো মূৰৰ ওপৰত কি চুঙা পেটু দিব আহিছো বলক 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 A few moments later. গাইছ মানে বহুত টাইমৰ পিছত ভকুৱাহঁতৰ ঘৰৰ পৰা ক'বই নিদিয়া নেকি কথাটো ভাই কথাটো ক'বই নিদিয়া মানে ভকুৱাহঁতৰ ঘৰৰ পৰা মানে প্ৰতিদিনে মাছ চাছ খাই আহি গ'লো আৰু এইফালে মানে ডান্স চান্স চলি আছে আৰু মোৰে লগৰ এটা মানে আহিলে আমাৰ ঘৰত অলপ বিয়া চিয়া চাবলৈ আৰু মেইন বিয়াটো নহয় আজি এনেই আৰু ধেমালি ধুমুলাকৈ মাতি দিলোঁ আৰু গতিকে ইহঁতে ডান্স চান্স কৰি আছে আৰু ময়ো অলপ এনেকৈ নাচি দি আছোঁ আৰু বহুতো কাম আছে কিবা কিবি অলপ ডেক'ৰেশ্যন কৰিব আছে সেইখিনিও কৰি লওঁ তাৰ আগতে মানে গাইছ অলপমান নাছিলোঁ আমাৰ এই জেকেট ডান্সত আজি কলিজা The next day. গাইছ মানে আজি পুৰা পথাৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু যোৱাকালি ভিডিঅ'খিনি কৰা নহ'ল যোৱাকালি মানে ধামাকা কাজিয়া এখন হ'ল আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল আৰু দেখুওৱা নহ'ল আৰু আহিছিলোঁ কাম এটাত এইফালে ভাবিলোঁ ইয়াতে ভিডিঅ'টো খতম কৰি দিওঁ গতিকে আজি ভিডিঅ'টো চাই পেলাই যোনে যোনে ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু গতিকে আজিলৈ বাই বাই